হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই মধুস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব আৰু মোক আগবাঢ়ি যাবলৈ মৰম আৰু ছাপোৰ্ট দি যাব। আজি মই আপোনালোকৰ কাৰণে বনালোঁ কমলাৰ বাকলিৰ পৰা তেল। আৰু এয়া যে মোৰ হাতত তেলটো দেখিছে আপোনালোকে, এইটো হৈছে মই কমলাৰ বাকলিৰে বনাইছোঁ। আৰু তেলটোৰ কালাৰ যে প্ৰথমতে বেলেগ আছিলে আৰু এতিয়া সম্পূৰ্ণ বেলেগ হৈছে। দেখা পাব আপোনালোকে, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাব। আৰু এয়া দেখিছেনে, এয়া মই তেলটো আপোনালোকক দেখাইছোঁ। তেলটো একেবাৰে পাতল পাতল হৈ আছিলে কালাৰটো, আৰু অলপ দেৰিকৈ তেলটো হোৱাৰ পাছত চাব আপোনালোকে কেনেকুৱা পায়। আৰু এইখিনি হৈছে মই 3টা কমলাৰ বাকলি লৈছোঁ। ইয়াত মই সৰু অলিভ অইল এটা লৈছোঁ, সেইকাৰণে মই ইয়াত কমলাৰ বাকলিও 3টা কমলাৰ বাকলি লৈছোঁ। যদিহে আপোনালোকৰ তেলটো অলপমান ডাঙৰ হয় তেতিয়াহ'লে কমলাৰ বাকলি অলপমান বেছি কৰি দিব, বহুত বেছি কৰি নিদিব। তেলটোৰ পৰিমাণ অনুযায়ী সিমানখিনি লৈ ল'ব, নহ'লে মানে 200 গ্ৰামমান তেল হ'লে আৰু 3টা কমলাৰ বাকলি হ'লে হৈ যায়। তাতকৈ বেছিকৈ ল'লে তেলখিনি কমি যায়, বহুতখিনি কমি যায়। সেইকাৰণে আৰু এয়া মই চচপেন এটাত সামান্য পৰিমাণে গৰম কৰি লৈ তেলখিনি দি দিছোঁ, তাত ঢালি দি দিছোঁ। এয়া দেখিছেনে, মোৰ চচপেনটো অলপমান বেছিয়ে গৰম হৈছিলে, সেইকাৰণে একেবাৰে ধোঁৱা ওলাই গৈছে। আৰু এতিয়া মই গেছটো অলপমান কমাই দিছোঁ। আৰু এতিয়া তেলখিনি সামান্য পৰিমাণে গৰম হোৱাৰ পাছত মই ইয়াত কমলা বাকলিখিনি দি দিম। তেলখিনি বহুত বেছি গৰম হৈ যাব নিদিব। আৰু এয়া আপোনালোকে দেখা পাইছে, মই ইয়াত কমলা বাকলিখিনি দি দিছোঁ। কমলা বাকলিখিনি মই মিক্সাৰত গুড়ি কৰি লৈছিলোঁ, ক'বলৈ পাহৰিয়ে থাকিছিলোঁ আপোনালোকক। আৰু দেখিছেনে, কমলা বাকলিখিনি দিয়াৰ লগে লগে ইয়াৰ ফেন উঠিব ধৰিছে। আৰু এটা কথা মন কৰিব, যাতে তেল যিমানখিনি হয় তেলৰ পৰিমাণ অনুযায়ী বনোৱা সাজটো যাতে ডাঙৰ হয়, অলপ বেছি ডাঙৰ হয়, নহ'লে এই যে ফেনবিলাক উঠি থাকে নহয়, সেইবিলাক সকলোবিলাক তেলখিনি পৰি যায়। সেইকাৰণে তেল বনোৱা পাত্ৰটো যাতে অলপমান বেছি ডাঙৰ হয় সেইটো মন কৰিব। আৰু এতিয়া গেছটো মই কমাই দি, জুইখিনি কমাই দি পেলাই এইখিনি এনেদৰে উতলাই থাকিম। কিছু সময় এনেদৰে মই উতলাই থাকিম ভালদৰে, এনেদৰে ফেন উঠি থাকিব। গেছটো বহুত বেছি বঢ়াই নিদিব, এনেদৰে ৰাখিম। কিছু সময় পাছত ইয়াত কমলা বাকলিখিনি সকলো ৰংখিনি তেলখিনিৰ লগত উঠি যাব, তেতিয়া আৰু গেছটো মই অফ কৰি দিম। আৰু এই তেলটো যে সঁচাকৈ বহুত বেছি ভাল হয়, কাৰণ ঠাণ্ডা দিনকেইটাত মই প্ৰায় কৈয়ে থাকোঁ এই কথাটো, যে ঠাণ্ডা দিনকেইটাত সকলোবোৰ চব বস্তু আমি লগাব নোৱাৰোঁ, যিহেতু চৰ্দি কাহ হৈ যাবৰ কাৰণে ভয় থাকে। কিন্তু যদিহে এনেদৰে তেল বনাই লগোৱা হয়, বস্তুবিলাক ভালদৰে লাগে। আৰু যে ঠাণ্ডা দিনত কমলা বাকলিবিলাকৰ ৰংটো ইমান ধুনীয়া হয় নহয়, পেলাই দিবলৈ বেয়াই লাগে। সেইকাৰণে মই এনেদৰে তেল বনাই ৰাখি দিওঁ, বা কেতিয়াবা কমলা বাকলিবিলাক মই শুকাই পেলাই গুড়ি কৰিও ৰাখি দিওঁ। আৰু এই তেলটো যে আপোনালোকে সৰু ডাঙৰ সকলোৱে লগাব পাৰিব। আপোনালোকে ইচ্ছা কৰিলে গা ধোৱাৰ আগত লগাই পেলাই 20 মিনিটমান সময় ৰাখি ধুই দিব পাৰিব। যিসকলে গাত তেল লগাই ৰাখি পেলাই বেয়া পায়, আৰু যিসকলে তেল লগাই ৰাখি বেয়া নাপায়, সেইসকলে গা ধোৱাৰ পাছত বা যিকোনো সময়তে লগাব পাৰিব এই তেলটো, একো নহয়। আৰু কমলাৰ বাকলি এই তেলটো যে বহুত বেছি ভাল হয়। কমলাটোত যিমানখিনি গুণাগুণ থাকে তাৰ সমানে কমলাৰ বাকলিটো থাকে। কমলাৰ বাকলিটো বহুত বেছি ভাল আমাৰ স্কিনৰ কাৰণে। আপোনালোকৰো বহুতে এনেদৰে তেল বনায়ে বাৰু, কিন্তু যিসকলে নবনায় তেওঁলোকৰ এবাৰ বনাই পেলাই ইউজ কৰি চাবচোন, বহুত বেছি ভাল ৰিজাল্ট পাব। আৰু তেলখিনি চাওকচোন, এনেদৰে উতলি আছে আৰু ফেনটো লাহে লাহে কমি কমি গৈ আছে, এই তেলখিনি লাহে লাহে হৈ হৈ গৈ আছে, যিহেতু কমলাৰ বাকলিৰ ৰংটো তাত উঠি আছে তেলখিনিত। আৰু এনেদৰে উতলি উতলি পেলাই তেলখিনি এতিয়া হ'বৰে হৈছে। আৰু অলপমান সময় এনেদৰে ভাজি লোৱাৰ পাছত লাহে লাহে ইয়াৰ ফেনটো কমি যাবলৈ ধৰে, যেতিয়া হ'বলৈ হয় তেতিয়া কমি যায় ফেনটো। আৰু এনেদৰে তেলখিনি হৈছে মোটামুটি। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে এই তেলটো বনায়, কিমানখিনিমান হ'লে হয় বাকলিখিনি তেতিয়া গম নাপায়, তেতিয়াহ'লে অলপমান হাতেৰে তুলি পেলাই কমলা বাকলিখিনি লাৰি চালি হৈ যাব। যেতিয়া গম পাব যে বাকলিখিনি টান টান হৈছে, তেতিয়া আৰু গেছটো অফ কৰি থৈ দিব। এয়া চাওকচোন, মই হাতেৰে লাৰি পেলাই দেখুৱাই দিছোঁ আপোনালোকক।
আৰু এতিয়া মোৰ তেলখিনি হৈয়ে গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ। আৰু চাওকচোন কমলাৰ বাকলি ৰংটো কিমান ধুনীয়াকৈ তেলখিনিত উঠি আহিছে। তেলটো আপোনালোকে মানে এনেদৰে। আৰু প্ৰথমতে মই আপোনালোকক তেলটো দেখাইছিলোঁৱে কেনেকুৱা কালাৰ আছিলে, আৰু এতিয়া দেখা পাব আপোনালোকে তেলটো কালাৰটো কেনেকুৱা হৈছে। আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ কমলাৰ ৰংখিনি তেলখিনিত উঠি আহিছে। আৰু কিছু সময় পাছত যে আৰু বেছি ধুনীয়াকৈ উঠিব, চাই থাককচোন আপোনালোকে। আৰু এতিয়া তেলখিনি মই ভালদৰে চেকনি এখনেৰে চেকি ল'ম। চেকনিখন কিন্তু আপোনালোকে গুণাৰ চেকনি ব্যৱহাৰ কৰিব, প্লাষ্টিকৰ চেকনি ব্যৱহাৰ নকৰিব, বা কাপোৰেৰেও চেকিব পাৰে। কিন্তু যদিহে মানে প্লাষ্টিকৰ চেকনি হয়, চেকনিখন গলি যাব। আৰু এয়া চাওকচোন তেলখিনি ইমান ধুনীয়া কালাৰ উঠিছে, দেখিবলৈ যে বহুত বেছি ভাল লাগিছে। আৰু এতিয়া তেলখিনি মই এনেদৰে কিছু সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ ৰাখি দিম, আৰু ঠাণ্ডা হোৱাৰ পাছত দেখাই আছোঁ আপোনালোকক। আৰু এয়া কিছু সময় পাছত ঠাণ্ডা হোৱাৰ পাছত তেলখিনি এইটো ৰূপলৈ ৰূপান্তৰিত হৈছে। এতিয়া মই তেলখিনি ধুনীয়াকৈ তেলৰ বটলটোতে ভৰাই ৰাখি দিম। আৰু এই তেলটো যে আপোনালোকে বহুদিনলৈকে ব্যৱহাৰ কৰি থাকিব পাৰিব, বেয়া হৈ নাযায়। আৰু এয়া মোৰ কমলা বাকলিৰ তেলটো তৈয়াৰ হৈ গ'ল। এতিয়া আৰু অলপমান ঠাণ্ডা হোৱাৰ পাছত এইটো মই এনেদৰে আগৰ তেলৰ বটলটোতে মই ভৰাই ৰাখি থৈছোঁ। এনেদৰে মই ৰাখি দিছোঁ। আৰু এই তেলটো আপোনালোকে গা ধোৱাৰ আগতে যিসকলে তেল লগাই গাত ৰাখিবলৈ বহুত দেৰি ৰাখিবলৈ বেয়া পায়, বহুতে বেয়া পায় অৱশ্যে গাত তেল লগাই ৰাখিবলৈ, সেইসকলে গা ধোৱাৰ আগত লগাই পেলাই 20 মিনিটমান সময় ৰাখি গাটো ধুই পেলালে হ'ল। আৰু যিসকলে মানে তেল লগাবৰ কাৰণে বেয়া নাপায়, বহুতে লগাই তেলে লগায়, যিসকলে মানে বহুত বেছি অসুবিধা নাপায় তেল লগাবলৈ, তেওঁলোকে গা ধোৱাৰ পাছত বা যিকোনো সময়তে লগালেই হ'ল। একো মানে অসুবিধা নাই। লগাই পেলাই যে বহুত দেৰি ৰাখিব নোৱাৰিব তেনেকুৱা কোনো কথা নাই। লগালে হ'ল, যিকোনো সময়তে লগালে হ'ল। আৰু এই তেলটো আপোনালোকে শিশুসকলকো লগাব পাৰিব, শিশুসকল ডাঙৰসকল সকলোৱে মানে লগাব পাৰিব, কোনো অসুবিধা নাই। শিশুসকলৰ কাৰণে বহুত বেছি ভালহে, আৰু শিশুসকলকো লগাব পাৰিব। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। নেক্সট এটা ধুনীয়া ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। যদিহে ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।